আচ্ছা ধন্যবাদ থাকিল পোনপ্ৰথমতে আপোনালোকে নিউজ চেনেল মিডিয়াগিলি আমাৰ আজি 2025 যি মানে পিকনিক স্পট আজি ফাৰ্ষ্ট টাইম গেট অপেনিং হৈ গ'ল আৰু তেনেকৈ অফিচো হৈ গ'ল মন্দিৰো হৈ গ'ল আজি আমাৰ ইয়াত উপস্থিত আছিলে উদ্বোধনী প্ৰগ্ৰামত BTCত EM গণেশ কছাৰী আৰু আমাৰ 27 নং নাগৰিকজলি সমষ্টিত বিধায়ক আপোনাৰ MCLA ভজন দাস লক্ষী দাস বুলি কয় আৰু ইয়াত আজি যে মানে প্ৰগ্ৰাম বহুত ভালে হৈ গুচি গ'ল আৰু আমাৰ ইয়াত যি মানে পিকনিক স্পট আমাৰ ইয়াত চাবলগীয়া বহুতখিনি আছে আৰু ফাৰ্ষ্ট টাইমত যিবিলাক মানে বনভোজ খাবলৈ আহে সিহঁতলৈ আমাৰ এটা অনুৰোধ যাতে আমাৰ ইয়াত বনভোজ খাব আহাত বা আহি বা খালে ইয়াত যি মানে পৰিস্থিতিটো যাতে বিয়া কৰিব নালাগে যেনেকৈ SOP দিছে এনেকৈ SOP দৰে যদি চলে তেতিয়া আমি ভাল পাওঁ আৰু ইয়াত খাৱা আমাৰ ইয়াত ঠাই আমাৰ গ্ৰীণ হিমালয় ইকো টুৰিজম ছ'চাইটিত নেচাৰেল বহুতখিনি ভাল আপোনাৰ ওচৰতে পাহাৰ লাগা আছে আৰু পিকনিক স্পটত উঠা ধৰক প্লেন নহয় প্লেনো আছে পাহাৰো উঠিব পায় বহুতখিনি আৰু পানীও বহুত ঠাণ্ডা ডাঙৰ পাথৰবিলাক আছে আৰু কেইদিনমান পিছত আমাৰ ট্ৰেকিঙো হ'ব এক সপ্তাহৰ পিছত আমাৰ ট্ৰেকিঙো ষ্টাৰ্ট হ'ব আৰু ইয়াত আমাৰ বনভোজ খোৱা যিবিলাক আহে সিহঁতক আমাৰ বহুত যত্ন লয় যে ক'ৰবাত যদি পাহাৰ ভিতৰত যদি যায় আমাৰ ইয়াত পিকনিক স্পটত যি মানে কমিটি ফালৰ পৰা গাৰ্ড হিচাপে মানুহো দিয়া হয় পৰিয়ালৰ বাবে সুন্দৰ ব্যৱস্থা ইয়াত আছে পৰিয়ালৰ কাৰণে বহুত সুন্দৰ পানী যে মানে কেনেল বহুতটা কেনেল আছে এটা মাত্ৰ দং নহয় এটা নদী আছে নদীৰ পশ্চিম চাইডেও কেনেল আছে পূব চাইডেও 3-4টা কেনেল আছে খাৱা পানীৰ কাৰণে অসুবিধা নহয় আৰু ইয়াত হাই কাজিয়া বৰ্তমান আজিলৈকে হোৱা নাই পৰিয়ালৰ কাৰণে খুব ভাল স্কুলীয়া পৰিয়াল আৰু টিচাৰ এইবিলাকৰ কাৰণে খুব ভাল ঠাই যোৱা বছৰবোৰত মানে সাউণ্ড সিস্টেম ইয়াত নাছিল এইবাৰ কি কৰে যোৱা বছৰত এনেকৈ যি মানে SOP আছিল হাই ভল্টেজৰ যি মানে সাউণ্ড সেট সেইটোৱে তাৰ মানে মানা কৰা আছিল এই বছৰৰ হাই ভল্টেজত তেনে সাউণ্ড সেট আমি বাজাব দিয়া নাই জাষ্ট ল' এনজয় হ'লেতো পিকনিক খাবৰ কাৰণে এটা এনজয় কৰিবহে আহে কিন্তু হাই সাউণ্ড সেট নহয় ল' সাউণ্ড সেট লাহেকৈ বজাবৰ কাৰণে